পাকঘৰ আমি থলুৱাভাৱে চাউল যে সেৱা দিয়ে কিন্তু সেৱা দিবলৈ হলে আপুনি আগদিনাখন তিয়াই থব লাগিব আপোনাৰ খৰিচা গাহৰি। নমস্কাৰ। ভালকৈ ৰান্ধিব জনাটো এটা গ্ৰাম্য পৰ্যটন বিকাশৰ এটা উদ্যোগ হিচাপে গঢ় লৈ উঠিব পাৰে। তাৰ কাৰণে যাব লাগিব আমি উদাহৰণ চাবলৈ কুঞ্জবনলৈ। এই এখন বাৰীৰ পাছফালে আছে এখন জেৰেঙা পথাৰ ঐতিহাসিক পুখুৰী পাৰতে এয়া অসমীয়া নিৰিবিলি পৰিৱেশত অসমীয়া বাৰীৰ জীপাল পৰিৱেশত এখন নখোৱা জুতি নামে তেওঁলোকে এটা অনুষ্ঠান তৈয়াৰ কৰিছে। এয়া নখোৱা জুতিত বিভিন্ন ধৰণৰ তেওঁলোকে থালিৰ ব্যৱস্থা কৰিছে। চেৱা দিয়া ভাত, নতুন চাউলৰ ভাত, থলুৱা হাঁহৰ গোটা ভাজি, থলুৱা হাঁহ গাহৰি, পোৰা গাহৰি, খৰিচা, বিভিন্ন ধৰণৰ জুতি ল'বলৈ আপোনালোকে যাব পাৰে কুঞ্জবনলৈ, মগৰাহাট শিৱসাগৰ। এয়া এখন চৰকাৰী স্বীকৃতিপ্ৰাপ্ত আদৰ্শ গাঁও। এইদৰে আমাৰ অন্য গাঁওবিলাকতো গাঁৱৰ সুন্দৰ পৰিৱেশ সৃষ্টি কৰি খাদ্য বিপণী প্ৰস্তুত কৰি পৰ্যটন বিকাশ কৰিব পাৰি। ঠিক আছে, আপুনি কওকচোন আপোনাৰ কুঞ্জবনৰ যিটো গ্ৰাম্য পৰ্যটন উদ্যোগৰ যি হোটেলখন যিখন আমাৰ খুলিছে, প্ৰতিটো ৰেষ্টুৰেণ্ট প্ৰতিটো আইটেমৰ আপুনি মোক কওকচোন যে এইটো বৰ্তমান এইটো কি হয় বনাইছে, এইটো কি এইটো হৈছে আমাৰ অসমীয়া আমি হেৰি এইটো কৈছে ডুম। কলৰ পটুৱাৰ পৰা তৈয়াৰ কৰা এটা ডুম। সেইটো ডুমত আমি দিবলৈ চেষ্টা কৰিছো আৰু এইটো খুব হাইজেনিক হয়। আগত আমাৰ যিটো গ্ৰামাঞ্চলত আমি যিটো জলপান বা আমাৰ হেৰি খাওঁ চব আমি ডুমত খাওঁ। এইটো এটা আমাৰ হেৰি আছিলে, সেইকাৰণে আমি এইটো ডুমৰ এটা প্ৰতীকী হিচাপে এইকেইটা বস্তু ডুমত দিছো। আৰু এইটো হৈছে আপোনাৰ আমাৰ একদম থলুৱা মাছ আৰু থলুৱা মাছ এই দিগন্ত থলুৱা মাছৰ লগত আজি আমাৰ কি দিয়া হৈছে, আমাৰ দিয়া হৈছে আজি আপোনাৰ খুতুৰা শাক, বিলাহী আৰু খুতুৰা শাকৰ আঞ্জা। তাৰপিছত এয়া হৈছে আপোনাৰ এইটো কি বনাইছে, পচলাৰ লগত মচুৰ দাইল আছে। ঠিক আছে, আৰু মাছৰ মূৰ আছে। নে তাৰ পৰা এই আমাৰ সৰু আলুগুটি ফ্ৰাই, এইটো সৰু আলুগুটি ফ্ৰাই আছে নে ফ্ৰাই। আৰু এইটো কি বনাইছে, এইটো আপোনাৰ হাঁহৰ মাংস, এইটো আমাৰ যিটো গোটা ভাজি কয় এটা কি হাঁহটো মানে কি দিছে, পাতি হাঁহ মাংস আছে আৰু আপোনাৰ ৰচুন আদা এনেকে কৰি দিয়া আছে। খালি এতিয়া কথাটো কি হৈছে, আজিকালি এই আঘোণ মাহত হাঁহৰ তেল বেছি থাকে। হাঁহৰ তেল বেছি অলপ তেলীয়া হৈছে। এয়া হৈছে কাঁচকলৰ পিটিকা। ঠিক আছে, এইটো কাঁচকলৰ পিটিকা পিঁয়াজ দি কিনি। আৰু এইটো কি বনাইছে, এইটো আমাৰ বইল গাহৰি। এই গাহৰিত কি আছে আপোনাৰ খৰিচা, গাহৰি আৰু আদা অলপ আছে আৰু অলপ জলকীয়া দিয়া হৈছে। বইল গাহৰি। এয়া হৈছে শুকতি। শুকতি মাছটো জানে কেনেকে বনাই, মাছ আপোনাৰ শুকুৱাই, সৰু মাছ শুকুৱাই জুই বা ৰ'দত শুকুৱাই সৰু মাছটো খুন্দে, তাত আপোনাৰ ক'লা কচু দিয়ে, এনেকে দি বাঁহৰ চুঙাত ভৰাই থয় বা টেকেলিত ভৰাই থয়। এইটো যদি আপুনি শুকতি কেঁচাকে খাবলৈ আপোনাক খজুৱাব নে। এই শুকতি আমি আনিছো, শুকতিৰ লগত বেঙেনা, শুকতি আৰু বেঙেনা এইটো আইটেম। এইটো হৈছে আপোনাৰ ৰঙালাও, তাৰপৰা আপোনাৰ গাজৰ আৰু ফ্ৰেঞ্চবিন। এইটো মানে কিউব টাইপত কটা হৈছে। ফ্ৰেঞ্চবিনটো আপুনি দেখিছে, ড্ৰাই ফ্ৰাই নে এইটো ড্ৰাই ফ্ৰাই। এয়া হৈছে আমাৰ নতুন চাউলৰ ভাত। কি চাউল, কি ধান আছিলে এইটো শালি চাউল নহয়, শালি চাউলৰ ভাত। এইটো পেকেটটো কি আছে, এইটো পেকেট আছে সেৱা দিয়া ভাত। আমি সেৱা দিয়া ভাত দিছো। এইটো মানে যিটো আমাৰ বৰা চাউল যে সেৱা দিয়ে, কিন্তু সেৱা দিবলৈ হলে আপুনি আগদিনাখন তিয়াই থব লাগিব। চাউলটো তিয়াব লাগিব, ভাপত বনাব লাগিব। এতিয়া আমাৰ তাত বনাইও আছে। আৰু এইখন কৌপাত, এইখন কয় কৌপাত। জেনেৰেলি কৌপাত বিলাক আপোনাৰ পাহাৰীয়া এলেকাত জনগোষ্ঠীয় মানুহ বিলাকে কৌপাত ব্যৱহাৰ কৰে। আৰু কৌপাতখন মানে খুব হাইজেনিক হয়। এইটো মানে আপোনাৰ আগত মই দেখাইছো, গম পাইছো। এই কৌপাতটো এনেকে দি দিছে, এনেকে দিছে। আচলতে কৌপাতটো এনেকে আপোনালোকে এইটো ক'ৰ পৰা আনিছে বৰ্তমান, আপোনালোকৰ ইয়াৰ গাঁৱত আছে নেকি? বৰ্তমান মানে আনিছো মই আমাৰ লখিমীনগৰৰ পৰা আনিছে। তাত দুজন মানে কৌপাত হৈছিলে আৰু মই দদাইদেউৰ বাৰীটো তাৰ পৰা আনি মই ঠিক আছে, নিজৰ ব্যৱস্থা কৰি লৈছে। ভৱিষ্যতৰ কাৰণে দৰকাৰ হ'ব, ঠাণ্ডা হ'ব আপোনাক। হ'ব দিয়ক। আমাৰ আৰু পদুনা চাটনি আছে। ঠিক আছে, হ'ব দিয়ক। আৰু আমি খৰিত বনাইছো। আৰু আপুনি আমাৰ জুইহালখন চাব পাৰে, এবাৰ চাওক, আহক আমি দেখাইছো। পাকঘৰ, এয়া আমাৰ পাকঘৰ। আমি থলুৱাভাৱে ৰান্ধিছো। আমি আপোনাৰ দেখিছে আমাৰ সেৱা দি আছে। এই খৰিত সেৱা দি আছে। সেৱা দিছে খৰিত। এয়া আমি ডেগত চাহ পানী বনাই আছো জুইত। এয়া আমাৰ গাখীৰৰ চুঙা, দৈ গাখীৰ আমি চুঙা। এয়া আমাৰ খৰি, এই খৰিয়ে কৰা হৈছে। আৰু আমি মাটি কেৰাহীত বনাইছো। এই কেৰাহী, এইবিলাক মাটি কেৰাহী আছে, আমি মাটি কেৰাহীত বনাইছো। এইখনে মাটি কেৰাহীত বনাইছো। আমি এই খৰাহী ব্যৱহাৰ কৰিছো। খৰাহী, ডলাত আমি চব্জি থৈছো।
আমাৰ এয়া আমাৰ পাকঘৰ চুঙাবিলাক কি আছে ইয়াতে? ইয়াতে আপোনাৰ দৈ গাখীৰ আছে দৈ চুঙা নে? দৈ চুঙা চুঙা দৈ। চুঙা দৈ